ধন্দা সেইদিনাৰ মিটিঙত নেতাই কি কৈছিল? সেইদিনা মই চব শুনিছো, কিন্তু একো বুজা নাই। তোমালোকেও গৈছিলা নেকি মিটিঙত? মইতো আছিলো। তুমিও আছিলা? তুমি একো বুজিছা নেকি? নাই নাই, একো বুজা নাই। কিন্তু এটা শব্দ মন্ত্ৰীয়ে বাৰ বাৰ কৈ আছিল, ডেভেলপমেণ্ট ডেভেলপমেণ্ট। হা মই ভাবি আছিলো যে মন্ত্ৰী এইটো কি কৈ আছে বাৰ বাৰ। অ' প্ৰভু, মই বুজি পাই গলো। তাৰ মানে এইখন চৰকাৰ যদি জিকে, তেতিয়াহ'লে এই যে দেৱী লালৰ যে কাপোৰৰ দোকান আছে, সেইখন দোকানৰ পৰা আমাক লং পেণ্ট কিনি দিব। সেইটোৱে হৈছে দেৱী ল পেণ্ট। তেতিয়াহ'লেতো ভাল। মই সদায় হাফ পেণ্ট পিন্ধো, এবাৰ লং পেণ্ট পিন্ধিব পাৰিম। কিন্তু এটা কথা, আমাৰ গাঁৱৰ মাইকীকেইটা লং পেণ্ট পিন্ধিব জানো? এইটো কথাটো মই ভবা নাই। তেতিয়াহ'লে এইটোৰ মানে বেলেগ কিবা হ'ব। আচ্ছা, আৰু কি কৈছিল কচোন মন্ত্ৰীয়ে? সেইটো সময়ত মই চাহ চিংগৰা খাই আছিলো, পিছৰখিনি একো শুনা নাই। আৰু এটা শব্দ কৈছিল, ডিজিটেল। নহয় নেকি, তই কিবা ভুল শুনিছ। নহয়, ময়ো শুনিছো ডিজিটেল। ময়ো ভালকে শুনিছিলো, এইটোৱে কৈছিল। তেতিয়াহ'লে আমি ভুল মানুহক ভোট দিলো। আমাৰ লাগে মিঠাতেল, তেওঁলোকে আমাক ডিজিটেল দিব। নহ'ব, এইবোৰ 2 নম্বৰী তেল আমি নলওঁ। কি কওঁ? তেতিয়াহ'লেতো বহুত ভুল কাম কৰিলো তেওঁক ভোট দি। ধন্দা, আৰু এটা কথা কৈছিল, স্কিম। এইটো কথা কৈছিল নেকি? তেতিয়াহ'লে আমি ভাল কাম কৰিলো তেওঁক ভোট দি। ধন্দা, স্কিম মানে? এইখন চৰকাৰ আমাক ছিকিম ফুৰাবলৈ যাব। মজা বে, তেতিয়াহ'লে মই গৈ বেগ চেগ ৰেডি কৰো। মজা। ধন্দা, আৰু এটা কিবা কৈছিলে, আৰে মোৰ মনত আছে, এম্পলমেণ্ট। তাৰ মানে ধন্দা? আমাৰ গাঁৱত যিমান মানুহ আছে, চবক এটা এটা গৰু দিব। সেই গৰুৰ গাখীৰ বিকি আমি ডাঙৰ হ'ম। গৰু? কি কৈ আছে? এম্পলমেণ্টৰ লগততো গৰু নাই মিলা। ধন্দা, গৰু কেনেকে হ'ব? তহঁতি বুজা নাই। তোৰ নাম কি কচোন? লখন। তোৰ নিজক চাই লাগেনে যে তই শ্ৰীৰামৰ ভায়েক? তেনেকেতো নিজক চাই নালাগে। কিছুমান বস্তুৰ নাম বেলেগ, কাম বেলেগ। কিন্তু তোৰ নাম লখন, তই ভগৱান ৰামৰ ভায়েক নহয়। সেই তেনেকাই এম্পলমেণ্ট, তাৰ মানেটো বেলেগ, নামটো বেলেগ। ধন্দা, মই একো বুজা নাই। তই একো বুজিব দৰকাৰ নাই। মুঠতে আমি লং পেণ্ট পাম, আমি ছিকিম ফুৰিব যাব পাম। বল।